মৰাণ যুগৰ ছোৱালীগি ঐ চিনিবকে নোৱাৰি এ বান্ধৈ জবিনে বুৱাৰীগি। লোকল আপোনালোকে গম পালে বা বিহু কেলে নাচিছো 3 মে 3 মেত মানে আমাৰ এতিয়া হৈ থকা লকডাউনটো খোলা যাব আৰু খোলাৰ লগে লগে কি হ'ব বিহুৱে পাতিব মানে কি কৰিব আৰু উপায় নাই। আৰু কমেন্ট কৰি জনাব আজি ভলিউমটো কেনেকুৱা লাগিছে। মানে আজি এডাল হেডফোনৰ যোগেদি মানে কৈছো কেনেকুৱা লাগে ক'ব কমেন্ট কৰি। আৰু 3 মেত লকডাউন খোলা হ'ব আৰু খুলিলে মানে আপোনালোকে কি ডিচিশন লৈ আছে প্লিজ কমেন্ট কৰি জনাব। আৰু কি তাৰমানে কৰিম বুলি ভাবিছে লকডাউনৰ পিছত। কিছুমানটো বহুত হেৰিয়ত আছেগে এইবিলাক কোম্পানী বহুত ঠাইত কিছুমান গাঁও আছে আমাৰ ইয়াও আছে বাৰু। তথাপিও যোনবিলাক কোম্পানীত আছে সেইবিলাক যাতে আমাৰ অসমলৈ আহে মানে আমাৰ অসমত নিজৰ অসমতে মানে কিবা কিবি এনেকুৱা ধৰণৰ বিজনেছ কৰি যাতে চলে তাকে অকমান ডিছকাশ্যন কৰিম বুলি ভাবিছো আজি। মানে কথাটো এনেকুৱা ধৰণৰ লকডাউন যোনটো এতিয়া কৰোণা ভাইৰাছ লকডাউন হৈছে সেই লকডাউনটোৱে মানুহৰ ইতিহাসত ৰখাই থব। মানে ইতিহাসত কথাটো ভালকে শুনক মানে এনেকুৱা ধৰণৰ হৈছে যোনটো 1950 চনত যিটো ভূমিকম্প হৈছিল 1950 চনত যিটো ভূমিকম্প হৈছিল সেই ভূমিকম্পটো এনেকুৱাই ডাঙৰ ভূমিকম্প আছিল তলমাটি ওপৰ কৰি দিছিল। আৰু ঠিক তেনেধৰণে আজি 2020 চনত যিটো কৰোণা ভাইৰাছ ৰোগ সৃষ্টি হৈছে সেই কৰোণা ভাইৰাছটো ঠিক সেনেকুৱা ধৰণেই মানে ইতিহাসত লেখা যাব যেন লাগিছে মোৰ। আৰু হ'বও পাৰে লিখিবও পাৰে কাৰণ এইটো বহুত ডাঙৰ ভয়ানক মানে যদিও লকডাউন খুলিব তথাপিও আপোনালোকে যাতে চাই চিন্তি ফুৰা চকা কৰে। আৰু আপোনালোকে কিছুমান ফাৰ্ম খুলিব পাৰিব যোনবিলাক যেনেকে ব্ৰইলাৰ ফাৰ্ম বা এনেকুৱা ধৰণৰ মীন পালন এনেকুৱা ধৰণৰ গাই গ'ল আপোনালোকৰ বাবে সেইবিলাক আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। আমাৰ অসমতে নিজৰ মাটিতে কিবা কিবি কাম কৰিবলৈ চেষ্টা কৰিব বাহিৰৰ দেশলৈ নোযোৱাকে। তাকে অকমান ক'লো আৰু আপোনালোকে কি কৰিব কমেন্ট কৰি প্লিজ জনাব। বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। কেনেকুৱা পালে কমেন্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব না। অসমৰে লোৱা হয় অসমৰ মানুহক অসমীয়া মানুহে সহায় নকৰে কোনে সহায় কৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব।